Ansari Zindabad. Facebook, Instagram, YouTube, Lana, Google, Salakati Porihodio Homostit, এবার যেটো দেখিবলৈ পাই আছে যে আপোনালোকেও নিশ্চয় বিভিন্ন গাঁৱত আপোনালোকেও বা বাতৰি কৰিয়াবলৈ গৈ আছে তাতে দেখিছে নিশ্চয় আপোনালোকে যে ঢৌ ইউপিপলৰ প্ৰতি আছে আজি ইয়াত 300 জন কংগ্ৰেছৰ পৰা বিজেপিৰ পৰা বিভিন্ন দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে সদায় আমাৰ দলত যোগদান হৈ আছে আমাৰ পৰিয়ালৰ যেটো সদস্য সংখ্যা এই সদস্য সংখ্যাটো দিনক দিন বাঢ়ি আছে গতিকে এই সালাকাটি সমষ্টিত এবাৰ আমি বিপুল পৰিমাণত আমি ইয়াত জয়যুক্ত হম কাৰণ ৰাইজে গম পাইছে ইউপিপলৰ চৰকাৰ আহিব প্ৰমোদ বড়োৰে চৰকাৰ আহিব চৰকাৰৰ লগত আমি থাকিব লাগে যোৱা 5টা বছৰত ইয়াত বিৰোধী দলে জিতিছিল তেওঁলোকে আমাৰ সমষ্টিত কাম কৰিব পৰা নাই বিপিএফে 17 ইয়াত 15 বছৰ তেওঁলোকে হাওন কৰিছিল 10 বছৰ 1,500 বছৰতাৰী ইএম আছিল অবৰৰ পৰা এবাৰ তেওঁলোকে জয়যুক্ত হৈছিল ইয়াৰ পিছত আকৌ 1,500 জয়যুক্ত হল 15 বছৰ 1,500 এই সমষ্টিত আছিল এই সমষ্টিত কোনে কি কাম কৰিছে কৰা নাই সকলো ৰাইজে ইয়াত গম পাইছে গতিকে ইয়াত দেখা পাইছে যে এইবাৰ প্ৰমোদ বড়োৰ চৰকাৰ যেহেতু আহিব গতিকে আমাৰ সমষ্টিটো যাতে ইউপিপিএল পাৰ্টি জয়যুক্ত কৰিব পাৰে তাৰ কাৰণে এতিয়া সকলো ৰাইজে মাৰ বান্ধি থিয় দি আছে তেওঁলোকে ইউপিপিএলক সাপোৰ্ট কৰিছে কথাটো হল কি এই সমষ্টিটো মোৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় 30 নং কোকৰাঝাৰ পূব বিধানসভা সমষ্টি হিচাপে বহু অঞ্চল মোৰ ইয়াত পৰে আৰু নতুনকৈ যেটো 3 নং কোকৰাঝাৰ হল এই অঞ্চলবিলাক মোৰ ইয়াত পৰিছে গতিকে মই বিভিন্ন ৰাস্তা ঘাট স্কুল নিৰ্মাণ বিভিন্ন কাম মই ইয়াত কৰি আছো গতিকে ৰাইজে দেখিছে এমএলএ হিচাপেও পুৰণি সমষ্টি আৰু নতুন সমষ্টিত যেহেতু মই কাম কৰিছো গতিকে মই যাতে জিতি গলে এই অঞ্চলৰ আৰু অধিক কাম কৰিব পাৰিম তাৰ কাৰণে ৰাইজে এতিয়া বুজি পাইছে আৰু যাৰ কাৰণে তেখেতসকলে দলে বলে আমাৰ ইউপিপিএল দলত যোগদান কৰি কাম কৰি আছে এতিয়ালৈকে যেটো আমাৰ ৰিপৰ্ট আমি 27টা আমি সিট পাম এটো কনফাৰ্ম 27টা আমি জিতিম আৰু আমি এককভাৱে ইয়াত আমি চৰকাৰ গঠন কৰিব পাৰিম